Hello guys, welcome back to my channel Village Lifestyle. तो मैं সকলোকে মই মোৰ অন্যটি ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো যেহেতু আজি হৈছে আমাৰ বাইদেউ ৰিসেপশন দোকানে আমি গৈ আছো আৰু যেহেতু ৰিসেপশন আছিল 28 এপ্ৰিল আৰু আজি হৈছে 13 মে যেহেতু আজি মই ভিডিওখিনি দি আছো আপোনালোকে বেয়া নাপাব যেহেতু দেৰি হৈ গ'ল তো মই যিমানখিনি দেখাব পাৰো সিমানখিনি দেখাম বাৰু তো চাই যাব ভিডিওখিনি লাষ্টলৈকে আৰু এইটো হৈছে আমাৰ বাইদেউৰ ৰিসেপশন লুক যেহেতু তাই নিজে কাপোৰখিনি পিন্ধিছে বুলি কৈছে আৰু মেকআপটো কিনো কৰিব যেহেতু মেকআপ কৰিব লগা নাই আৰু হেয়াৰ ষ্টাইলখিনি নিজে কৰিছে বুলি কৈছে আৰু এজনী হৈছে গায়ত্ৰী যেহেতু তাৰ বাইকৰ বিয়া ৰিসেপশন এইটো কাৰণে মানে তাই গুচি গলে তাৰ বাইকৰ ৰিসেপশনত আৰু ইয়াতে আমাৰ বাইদেউৰ ৰিসেপশন হৈছে এইটো কাৰণে আমি ভিডিও কলতে চালো আৰু Hi guys, itu amar khana. তো গাইস আজি ভিডিওটো ইমানখিনিলৈকে আছিল ভিডিওটো চাই কেনেকুৱা পালে নিশ্চয় কমেন্ট কৰিব তাৰ কাৰণে বাই বাই গাইস